2025 বৰ্ষৰ প্ৰথমটো ভিডিঅ' ৰাতিপুৱাই এখোপামান কাপোৰ ধুই মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কি খবৰ আপোনালোকৰ, ভালনে? মই বৰ্তমান ল'ৰাৰ স্কুল বন্ধ হৈ থকা বাবে হাজবেণ্ডৰ তাতে আছোঁ আৰু ইয়াত আহিলে মোৰ সৰু ল'ৰাটোৰ এটাই কাম, দেখিছেনে? ওপৰৰ পৰা তললৈ গাড়ী চাই থকা। মোৰ ফালৰ পৰা আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা জনালোঁ। বছৰটো যেন সকলোৰে ভালে ভালে যায়। বহুদিন ধৰি মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ অলপ হেল্থ ইছ্যু হৈ থকাৰ বাবে বছৰটোৰ লাষ্টৰ দিনকেইটা ইমান এটা ভাল নগ'ল। চ' 31টো আমি পালন কৰিব নোৱাৰিলোঁ। সেইকাৰণে দেউতাকে এয়া 2 জানুৱাৰীৰ দিনাখন অলপমান মাছ মাংস বজাৰ কৰি আনিলে আৰু ক'লে বনোৱা। এয়া লোকেল চিকেন বনালোঁ আৰু এয়া মাছ বনালোঁ। তাকেই লগে ভাগে আমি 4টাই মিলি কিনে এনেদৰে নতুন বছৰ বুলি এসাঁজ খালোঁ। আৰু ইয়াতে যিহেতুকে দেউতাক অকলে থাকে তাৰ বাবে ৰুমটো ইমান এটা আহল বহল নহয়, তথাপিতো আমাৰ পৰিয়ালটোৰ হৈ যায় বাৰু। এয়া ল'ৰাক দেখিছেনে, কেমেৰা ধৰাৰ লগে লগে সি কৈ আছে ভাল বনাইছে। এইফালে সি খোৱাই নাই কিন্তু দেই। আজিলৈ আহোঁ বাৰু, বাই বাই।